ভগৱান শ্ৰীৰাম কোন এই সম্পৰ্কে বিভিন্ন ঠাইত প্ৰশ্ন উঠে আমাৰ নিজৰো মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হয় সেই সম্পৰ্কে পৰিষ্কাৰকৈ আমাক বুজাই থৈ গৈছে ভৰদ্বাজ মুনিয়ে এবাৰ যাজ্ঞবল্ক্য মুনিক সুধিছিলে এই সম্পৰ্কে যে ভগৱান শ্ৰীৰাম কোন হয় সেই ৰামচন্দ্ৰ কোন হয় যাক সকলো দেৱতাই পূজা কৰে সেই সম্পৰ্কে আজি চাম আৰু পাৰ্বতীৰ জন্ম কিদৰে হৈছিলে মহাদেৱৰ পত্নী পাৰ্বতীৰ জন্ম কিদৰে হৈছিলে সেই সম্পৰ্কেও আজি চাম বলক তেন্তে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ সম্পূৰ্ণ গোটেই মাঘ মাহটো মুনিসকলে একেলগে থাকিছিলে আৰু সেই স্নান কৰিছিলে স্নান কৰি একেলগে থকা কৰিছিলে আৰু যেতিয়া যাবৰ পৰ হৈছিলে মাঘ মাহৰ শেষত তেতিয়া ভৰদ্বাজ মুনিয়ে যাজ্ঞবল্ক্য মুনিক ওচৰলৈ মাতি তেওঁৰ চৰণ ধুৱাই তেওঁক পবিত্ৰ আসনত বহিবলৈ দিলে পবিত্ৰ আসনত বহিবলৈ দিয়াৰ পিছত তেওঁ যাজ্ঞবল্ক্য মুনিক ক'লে যে সেই মুনিশ্বৰ আপোনাৰ ওচৰত মোৰ এটা প্ৰশ্ন আছে বা মোৰ এটা সংশয় আছে সেই বিষয়ে মই আপোনাৰ পৰা জানিব খুজিছোঁ আৰু তেওঁ এই বিষয়ে প্ৰশ্ন সোধাৰ ধৰণটো এইদৰে আছিলে যে হে নাথ মোৰ মনত এটা ডাঙৰ সংশয় আছে আৰু এই সংশয়টো মই আপোনাৰ ওচৰত অৱতাৰণা কৰিবলৈ যাওঁতে মোৰ ভয়ো লাগিছে আৰু লাজো লাগিছে হয় এইভাৱে লাগিছে যে আপুনি এইটো ভাবি নল'ব যে মই এই প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ যাওঁতে মই আপোনাৰ পৰীক্ষা লৈছোঁ ভয় এই কাৰণেই লাগিছে আৰু মোৰ লাজো লাগিছে এই কাৰণে যে মই ইমান বয়স হৈ যোৱাৰ পিছতো এই বিষয়ে মোৰ অজ্ঞতা মোৰ এই বিষয়ে একো জ্ঞান নাই গতিকে এই দুটা কাৰণত মোৰ ভয় আৰু লাজ লাগিছে আৰু মই যদি এই প্ৰশ্ন অৱতাৰণা নকৰোঁ বা মই এই বিষয়ে নেজানো তেতিয়াহ'লে মোৰ অত্যন্ত হানি হ'ব গতিকে মই এই কথাটো আপোনাৰ পৰা জানিব খোজোঁ ভৰদ্বাজ মুনিয়ে আৰু কৈ যে বিভিন্ন জ্ঞানী লোকে কৈছে আমি গুৰুৰ ওচৰত একো কথা আমি লুকুৱাব নালাগে আমি যিখিনি নেজানো সেইখিনি কথা আমি গুৰুক ভাঙি পাতি ক'ব লাগে তেওঁ কোৱাৰ এইটোৱে অৰ্থ যে সেই গুণী সেই প্ৰভু আপুনি মোৰ এই অজ্ঞতা আপুনি দূৰ কৰক যে ভগৱান শ্ৰীৰাম বা ৰামায়ণৰ কথা বিভিন্ন বেদ পুৰাণ বা উপনিষদেও এই সম্পৰ্কে তাৰ প্ৰভাৱৰ কথা ইতিমধ্যে কৈছে আৰু ভগৱান মহাদেৱ শিৱয়ো ৰামচন্দ্ৰক পূজা কৰে ভগৱান শিৱই কাশীত যিসকল লোকৰ মৃত্যু হয় সেই মৃত্যু হোৱা লোকসকলক ভগৱান শিৱই ৰাম নাম ল'বলৈ কয় আৰু সেই ৰাম নাম ল'লে পৰম পদ পোৱা যায় বুলি তেওঁ উল্লেখ কৰিছে ভগৱান শিৱই যিজনক পূজা কৰে আৰু এজন ৰামচন্দ্ৰ যি দশৰথৰ পুত্ৰ তেওঁৰ বিষয়ে তেওঁ শুনিছে ভৰদ্বাজ মুনিয়ে স্পষ্ট হ'ব খুজিছে যে ভগৱান শিৱই যিজনক পূজা কৰে বা যিজনক স্মৰণ কৰে সেইজন ৰামচন্দ্ৰই এইজন ৰাম নে যিজনক সংসাৰে জানে গতিকে সেইজন ৰাম কোন হয় বা ৰামচন্দ্ৰ কোন হয় সেই সম্পৰ্কে ভৰদ্বাজ মুনিয়ে যাজ্ঞবল্ক্য মুনিক প্ৰশ্ন কৰিছে তেতিয়া যাজ্ঞবল্ক্য মুনিয়ে ভৰদ্বাজ মুনিক ক'বলৈ ধৰিলে যে এই সম্পৰ্কে উমা আৰু ভগৱান শিৱৰ মাজত এটা সংবাদ হৈছিলে আৰু সেই সংবাদটোকে মই মোৰ বুদ্ধিৰে ক'বলৈ চেষ্টা কৰিম যিটো তোমাৰ এই অজ্ঞতাখিনি তোমাৰ দূৰ কৰিব আৰু ভগৱান শ্ৰীৰাম কোন হয় এই সম্পৰ্কে তুমি থুলমূল ধাৰণা এটা ল'ব পাৰিবা এবাৰ ত্ৰেতা যুগত ভগৱান শিৱই অগস্ত্য মুনিৰ ঘৰলৈ গৈছিলে তেওঁৰ লগত গৈছিলে জগত মাতা ভৱানী সতী তাৰপিছতে অগস্ত্য মুনিয়ে মহাদেৱক ভগৱান হিচাপে তেওঁ পূজা কৰে জগতৰ ঈশ্বৰ হিচাপে তেওঁ পূজা কৰে সেই অগস্ত্য মুনিৰ ঘৰলৈ যাওঁতে শিৱক ৰাম কথা সম্পৰ্কে অগস্ত্য মুনিয়ে বিভিন্ন কথা কয় ৰামৰ সম্পৰ্কে বিভিন্ন আলোচনা হয় এই আলোচনা কওঁতে আৰু শুনোতে বহুদিন লাগিলে এই কিছুদিন শিৱই তাতে থাকিছিলে অগস্ত্য মুনিৰ ঘৰতে বা অগস্ত্য মুনিৰ আশ্ৰমতে তাৰপিছতে তেওঁ ঘৰলৈ আহিলে সতীৰ সৈতে অৰ্থাৎ ভৱানী সতীৰ সৈতে তেওঁৰ পত্নী সেই সময়ত পৃথিৱীত পাপ মোচনৰ কাৰণে ভগৱান বিষ্ণুৱে ৰঘুবংশত জন্ম লয় অৰ্থাৎ ৰামচন্দ্ৰ হিচাপে দশৰথৰ ঘৰত জন্ম লয় আৰু শিৱই যিহেতু অগস্ত্য মুনিৰ ওচৰত ৰামচন্দ্ৰ সম্পৰ্কে বিভিন্ন কথা শুনিছিলে সেইকাৰণে শিৱই ভগৱান ৰামচন্দ্ৰক তেওঁ দৰ্শনৰ কাৰণে লালায়িত হৈ আছিলে তেওঁ কিদৰে লগ পাব পাৰি এই সম্পৰ্কে তেওঁ ব্যাকুল হৈ আছিলে আৰু শিৱই মন কৰিছিলে যে এই কথা সতীয়ে বৰ বেছি মন লগাব পৰা নাছিলে আৰু তেওঁ ভাবিছিলে যদি মই প্ৰত্যক্ষভাৱে গুচি যাওঁ ৰামচন্দ্ৰক দৰ্শন কৰিবলৈ সেয়া সকলোৱে গম পাই যাব ভাল নহ'ব গতিকে শিৱই ভাবিছিলে যে মই কিবা অকণমান লুকাই চুৰকৈ তেওঁক দৰ্শন কৰিব বিচাৰোঁ বা তেওঁক চাব খোজোঁ তেতিয়া ইতিমধ্যে ৰাম লক্ষ্মণ আৰু সীতা বনলৈ গৈছিলে তেতিয়া ৰাৱণে কি কৰিলে যে মাৰিচক লগত লৈ মাৰিচক হৰিণ সজাই পেলাই তেওঁক এৰি দিলে যিহেতু তেওঁলোকে বনত আছিলে তেওঁলোক খাবৰ কাৰণে কিবা দৰকাৰ হৈছিলে ৰাম আৰু লক্ষ্মণ দুজনে মিলি বনলৈ চিকাৰৰ কাৰণে গৈছিলে সীতাক ৰাখি গৈছিলে আৰু
লক্ষ্মণে যিহেতু এডাল চিন দি গৈছিলে এই সম্পৰ্কে আমি সকলোৱে জ্ঞাত। মাৰিচক হৰিণ সজালে, সেই হৰিণজনীক খেদি খেদি ককাই ভাই দুজনে বহু দূৰ পালেগৈ আৰু যেনিবা মাৰিও সেই হৰিণজনী আনিলে। তেতিয়া ৰাৱণে বুদ্ধি কৰি সীতাৰ পৰা খুজি, এজন মগনীয়া হৈ খুজি সীতাক তেওঁ হৰণ কৰি লৈ গৈছে ইতিমধ্যে। তেতিয়া মহাদেৱে লগ ধৰিবলৈ আহিছে ৰামক, ৰামচন্দ্ৰক তেওঁ দেখা কৰিবলৈ আহিছে। কিন্তু সেই সময়ত ভগৱান শ্ৰীৰাম যিহেতু তেওঁৰ পত্নীক লৈ গৈছিলে হৰি, তেতিয়া এজন সাধাৰণ মানুহ হিচাপেই ৰামচন্দ্ৰ জন্ম লৈছিলে। ভগৱানৰ যদিও অৱতাৰ আছিলে, তেওঁ মানুহ হিচাপেই জীৱনটো জীয়াইছিলে। গতিকে তেওঁৰ মাহাত্ম্যখিনি তেওঁ বৰ বেছি জ্ঞাত নাছিলে, তেওঁ যে ভগৱান হয়। খুব বিৰহত তেওঁ কান্দিবলৈ ধৰে, তেওঁৰ পত্নী যিহেতু পলাই গৈছে। আৰু মহাদেৱে সেই সময়ত ওচৰে পাজৰে আছিলে ৰামচন্দ্ৰৰ। তেতিয়া মহাদেৱে ভাবিলে যে এইটো সময়ত লগ ধৰিলে বৰ বেছি এটা ভাল নহ'ব, কাৰণ এইটো সময়ত এটা বেলেগ এটা পৰিস্থিতিত ৰামচন্দ্ৰই আছে। সেই ভাবি তেওঁ তাৰ পৰা কিছু দূৰ গুচি গ'ল। তাৰপিছতে মহাদেৱে জগত পবিত্ৰকাৰী সচিদানন্দৰ জয় হওক বুলি তাৰ পৰা তেওঁ ধ্বনি কৰিলে আৰু তাৰ পৰা তেওঁ আঁতৰি আহিলে। কিন্তু মহাদেৱে ৰামচন্দ্ৰক খুব ভালকৈ, তেওঁ খুব মন পুলকিত হৈ যোৱাকৈ তেওঁ চালে আৰু উপভোগ কৰিলে। তেওঁৰ সৌন্দৰ্য দেখি মহাদেৱে মুগ্ধ হ'ল। আৰু মহাদেৱৰ সৈতে তেতিয়া তেওঁৰ পত্নী সতী গৈ আছিলে লগতে ভৱানী। এজন সাধাৰণ ৰাজকুমাৰক তেওঁ সচিদানন্দন বুলি কৈ তেওঁ আগুৱাই গ'ল। আৰু সতীয়ে মন কৰিলে যে শিৱই সাংঘাতিকভাৱে ফূৰ্তিত আছে, কথাটো কি। আৰু তেওঁ শিৱক যিহেতু এইদৰে খুব কমেহে দেখিছে, আৰু তেওঁ সচিদানন্দন বুলি কোৱাৰ নিশ্চয় কিবা এটা অৰ্থ থাকিব লাগিব, কাৰণ শিৱ যিহেতু সৰ্বজ্ঞ। আৰু সতীয়ে অনুভৱ কৰিলে যে ভগৱান বিষ্ণু যি লক্ষ্মীপতি চিদানন্দন, জগতৰ ঈশ্বৰ, তেওঁ সকলো দেৱতাই তেওঁক পূজা কৰে, সেই ভগৱান মানুহৰ ৰূপত তেওঁ কেনেকৈ থাকিব। তেওঁ এই কথা কেতিয়াও বিশ্বাস কৰিব পৰা নাছিলে, কাৰণ ভগৱান শিৱই যেতিয়া ৰামচন্দ্ৰক দৰ্শন কৰিবলৈ গৈছিলে, সেই সময়ত পত্নী সতী, ভৱানী সতীও যিহেতু আছিলে, তেওঁক যিহেতু মনুষ্য ৰূপতহে দেখা পালে। গতিকে তেওঁ বিশ্বাস কৰিব পৰা নাই যে বিষ্ণুৱে কেতিয়াও এইদৰে মনুষ্য ৰূপ কেতিয়াও ধাৰণ কৰিব নোৱাৰে। আৰু তেওঁ মহাদেৱে যিহেতু কৈছিলে সেইজন ভগৱান বিষ্ণুৰ অৱতাৰ বুলি তেওঁ অনুভৱ কৰিছিলে বা গম পাইছিলে, সচিদানন্দন বুলি তেওঁ গম পাইছিলে। গতিকে শিৱও সৰ্বজ্ঞ বুলি তেওঁ জানিছিলে, কাৰণ দেৱতাই পূজা কৰে শিৱক। গতিকে এইটো কেতিয়াও ভুল হ'ব নোৱাৰে, এই কথাটো কি তেওঁ জানিবলৈ উচপিচাই আছে। মহাদেৱ আৰু সতী যেতিয়া একেলগে গৈ আছিলে, মহাদেৱে গম পাইছিলে সতীৰ কথা, তেওঁৰ মনত যে সংশয় হৈছিলে এই সম্পৰ্কে, সেই সম্পৰ্কে শিৱই গম পাইছিলে। তেতিয়া শিৱই উপযাচি সতীক ক'লে যে সেই নাৰী, তোমাৰ মনত যি সংশয় হৈছে, তোমাৰ সংশয় হোৱাটো স্বাভাৱিক। তেতিয়া মহাদেৱে ক'লে যে যাৰ কথা অগস্ত্য ঋষিয়ে আমাক কৈছিলে, আৰু মই মুনিক যাৰ সেৱা কৰিবলৈ, যাৰ পূজা কৰিবলৈ মই কৈছিলোঁ, সেইজনেই হৈছে মোৰ ইষ্ট দেৱতা ৰামচন্দ্ৰ। আৰু শিৱই ক'লে যে এইজনেই হৈছে জগতৰ স্বামী মায়াপতি, যাক পাবলৈ সকলোৱে আশা কৰি থাকে আৰু ঋষিমুনিসকলে যাক অনবৰতে ধ্যান কৰি থাকে। এইগৰাকী হৈছে ভগৱান শ্ৰীৰামচন্দ্ৰ, যি অৱতাৰী। এইদৰে তেওঁ সতীক, ভৱানী সতীক বুজাবলৈ চেষ্টা কৰিলে। কিন্তু শিৱই মন কৰিলে যে ভৱানী সতীৰ মনত এতিয়াও এইগৰাকী যে ব্ৰহ্ম, এইগৰাকী যে জগতৰ মায়াপতি বা জগতৰ স্বামী, এই সম্পৰ্কে সতীয়ে কিন্তু এতিয়ালৈকে বিশ্বাস কৰা নাই। এই কথা শিৱই গম পালে। তেতিয়া মহাদেৱে ক'লে যে তোমাৰ যদি ইমানে বিশ্বাস হোৱা নাই, তুমি গৈ পৰীক্ষা নোলোৱা কিয়? তুমি যেতিয়ালৈকে নাহা, মই এই বটবৃক্ষৰ তলতে মই ৰৈ থাকিম, তুমি গৈ পৰীক্ষা লৈ আহা। এইদৰে মহাদেৱে ভৱানী সতীক পঠিয়াই দিলে। আৰু কথামতেই কাম, ভৱানী সতী গ'ল। ভৱানী সতী গৈ কিছু দূৰ গৈ তেওঁ ভাবিলে যে এটা কাম কৰা যাওক, ভগৱান হয়নে নহয়, তেওঁ মায়াপতি হয়নে নহয়, এটা প্ৰমাণ কৰা যাওক। ভৱানী সতীয়ে কি কৰিলে, তেওঁ সীতাৰ ৰূপ ধাৰণ কৰিলে। সীতাৰ হুবহু ৰূপ ধাৰণ কৰি পেলাই ৰামচন্দ্ৰ আৰু লক্ষ্মণ যিটো ৰাস্তাৰে আহি আছিলে, সেই ৰাস্তাৰে গৈ থাকিল ভৱানী সতী। তাৰপিছতে লক্ষ্মণে দেখিলে প্ৰথমতে ভৱানী সতীক। লক্ষ্মণে ভাবিলে সীতা দেৱীক ইতিমধ্যে লৈ গৈছে এগৰাকী ব্যক্তিয়ে, যে হৰণ কৰি লৈ গৈছে, তেওঁ কোন হয় তাকো নাজানে। তাৰপিছতো আকৌ সীতা কেনেকৈ এইদৰে আহিব পাৰে। তেতিয়া ভগৱান শ্ৰী ৰামচন্দ্ৰই এই কথাটো গম পালে, তেওঁ সৰ্বজ্ঞ যিহেতু, তেওঁ অৱতাৰী পুৰুষ। তেওঁ গম পাই প্ৰথমে তেওঁক প্ৰণাম জনালে, সতীক প্ৰণাম জনালে, ভৱানী সতীক। তেওঁ নিজৰ নাম ক'লে, তাৰপিছতে তেওঁ নিজৰ দেউতাকৰ নাম ক'লে, দশৰথৰ নাম ক'লে। তাৰপিছতে ৰামচন্দ্ৰই কি কৰিলে, তেওঁক ওলোটাই প্ৰশ্ন কৰিলে যে সেই দেৱী, সেই সতী, সেই মা, আপুনি বৃষকেতো শিৱ ক'ত আছে, আপুনি যে অকলে অকলে বনত ইয়াতে ঘূৰি আছে। তেতিয়া ভৱানী সতী আচৰিত হ'ল, আৰু তেওঁ তেতিয়া অনুমান লগাব পাৰিলে যে হয়, এইজন ভগৱান শিৱই কোৱা বা মহাদেৱে কোৱা সেই অৱতাৰী পুৰুষ, জগতৰ স্বামী বিষ্ণুৱে হয়, ব্ৰহ্মৰূপী। তাৰপিছত ভৱানী সতীৰ অনুতাপ হ'ল, তেওঁ নিজকে দুখী অনুভৱ কৰিলে, এইকাৰণেও যে
শিৱই ইতিমধ্যে তেওঁক কৈছিলে যে তাৰ বিষয়ে ইতিমধ্যে বুজাই দিছিলে ভগৱান শ্ৰীৰামচন্দ্ৰৰ বিষয়ে। তাৰপিছতো তেওঁ নুশুনিলে। আকৌ ৰামচন্দ্ৰই আহি ইয়াত সঁচা সঁচিকৈ প্ৰমাণটো দি দিলে। তেতিয়া ৰাস্তাৰে গৈ থাকোঁতে বিভিন্ন কথা তেওঁ অনুভৱ কৰি কৰি গৈ আছে। তেওঁ নিজৰ ভুলখিনি নিজে গম পাই পাই গৈ আছে। কিন্তু আৰু এটা ভুল তেওঁ নজনাকৈ ইতিমধ্যে কৰি পেলালে, যে তেওঁ প্ৰমাণ ল'বৰ কাৰণে সীতাৰ ৰূপ ধাৰণ কৰিছিলে। এই ভুলৰ কথাটো তেওঁ কিদৰে এতিয়া শিৱৰ আগত ক'ব, সেই সম্পৰ্কে তেওঁ নিজকে খুব লজ্জিত অনুভৱ কৰিলে। ইফালে ৰামচন্দ্ৰই অনুভৱ কৰিছে যে ভৱানী সতীয়ে মনত বেজাৰ পাইছে, গতিকে তেওঁৰ কিছু শক্তি খুৱাব খুজিলে। ভৱানী সতী যেতিয়া ৰাস্তাৰে গৈ আছিলে, তেতিয়া ৰাস্তাৰে তেওঁ বিভিন্ন ঠাইত আগে পিছে সোঁৱে বাওঁৱে সকলোতে ভগৱান শ্ৰীৰামচন্দ্ৰ আৰু সীতা লগত লক্ষ্মণ এই তিনিওকে দেখুৱাবলৈ ধৰিলে। যিফালে চাই সিফালে দেখিবলৈ পায়। আৰু তাৰ লগত দেখে যে সকলো দেৱতাই, সকলো মানুহে পূজা কৰি থকা অনবৰতে তেওঁক দেখিবলৈ পালে। তাৰপিছতে এবাৰ তেওঁ গৈ তেওঁ মাজে মাজে অনুভৱ কৰিছে যে তেওঁ ভগৱান বিষ্ণু, মহাদেৱ বা ব্ৰহ্মা এইসকলক তেওঁ দেখিছে বিভিন্ন ৰূপত। তেওঁলোকৰ শক্তিবিলাক তেওঁ দেখিছে, তেওঁ মাহাত্ম্যবিলাক তেওঁ দেখিছে সতীয়ে। কিন্তু ৰামচন্দ্ৰক তেওঁ যেতিয়া দেখিছিলে, তেতিয়া তেওঁৰ যি ছবি, সেই ছবিৰ অকণো পৰিৱৰ্তন হোৱা নাছিলে। একেই ৰূপ, চব সময়তে একেই ৰূপ। তেওঁ এবাৰ কি কৰিলে, চকু দুটা এনেকৈ মুদি দিলে। মুদি পেলাই তেওঁ আকৌ চাবলৈ যেতিয়া ধৰিলে বা চকু খুলি দিলে, এতিয়া সেই হুবহু একেই, যিমানবাৰ দেখিছে একেই। চব বাৰতেই সকলোৱে তেওঁক পূজা কৰি আছে, দেৱ দেৱী ঋষি মুনিসকলে পূজা কৰি আছে। তেওঁ সঁচাকৈয়ে জগতৰ স্বামী, তেওঁ এই কথা অনুভৱ কৰিলে। গৈ ভৱানী যেতিয়া শিৱৰ ওচৰ পালেগৈ, তেতিয়া শিৱই ভৱানী সতীক সুধিলে যে কুশল মংগল প্ৰথমতে সুধিলে। তাৰপিছতে তেওঁ সুধিলে যে তুমি ৰামচন্দ্ৰ তুমি কেনেকৈ পৰীক্ষা ল'লা, শিৱই সুধিলে। তেতিয়া কিছু কথা লুকুৱাই ভৱানী সতীয়ে শিৱক ক'লে যে মই একো পৰীক্ষা লোৱা নাই। আপুনি যেতিয়া কৈছে, গতিকে এইটো কথা কেতিয়াও মিছা হ'ব নোৱাৰে। আপুনি যিহেতু কৈছে তেওঁ জগতৰ স্বামী, জগতৰ ঈশ্বৰ, গতিকে এইটোৱেই সত্য। কিন্তু তেতিয়া শিৱই মন কৰিলে যে নিশ্চয় ভৱানীয়ে কিছু কথা লুকুৱাইছে। এই ভাবি তেওঁ মনতে ধ্যান কৰিলে। ধ্যান কৰি তেওঁ পালে যে সতীয়ে এই পৰীক্ষা কৰিবৰ কাৰণে তেওঁ সীতাৰ ৰূপ ধাৰণ কৰিছিলে। এই কথাটো তেওঁ আহি গ'ল, তেওঁ যিহেতু সৰ্বজ্ঞ, তেওঁ এই কথা জানিলে। তাৰপিছতে তেওঁ মনতে অনুভৱ কৰিলে যে এয়া পাপ হৈছে নে পুণ্য হৈছে। তেওঁ লগে লগে ভগৱান ৰামচন্দ্ৰৰ শ্ৰীচৰণত তেওঁ সেৱা জনালে। তেতিয়া তেওঁ এক প্ৰতিজ্ঞা কৰিলে যে ইমানৰ পিছতো যদি মই ভৱানী সতীৰ সৈতে যদি মই পতি পত্নী হিচাপে থাকি যাওঁ, তেতিয়া মোৰ নিশ্চয়কৈ বেয়া হ'ব, এইটো নিশ্চয়কৈ পাপ হ'ব। তেওঁ মনো কৰিলে যে ভৱানী সতী পবিত্ৰ, তথাপি তেওঁ পবিত্ৰ কাৰণেই যে আমাৰ এই ইমানখিনি ভুল কৰাৰ পিছতো যে মই তেওঁৰ পতি হৈ থাকিম, এইটো জগতৰ পক্ষে হানিকাৰক। গতিকে তেওঁ এটা প্ৰতিজ্ঞা কৰিলে যে তেওঁলোকৰ পতি আৰু পত্নী বিচ্ছেদ হ'ব, তেওঁ বিচ্ছেদ কৰিব। শিৱই যেতিয়া এই প্ৰতিজ্ঞা কৰিলে, তাৰ লগে লগে আকাশৰ পৰা পুষ্প বৰষিলে আৰু আকাশবাণী হ'ল যে জয় মহেশ্বৰ জয়, আৰু আপোনাৰ বাদে এই প্ৰতিজ্ঞা কোনে কৰিব পাৰে, এইদৰে এটা ধ্বনি হ'ল। আৰু লগে লগে ভৱানী সতীয়ে গম পালে যে নিশ্চয়কৈ শিৱই কিবা এটা প্ৰতিজ্ঞা কৰিছে। তেতিয়া সতীয়ে সুধিলে যে সেই প্ৰভু, সেই সৰ্বজ্ঞ, আপুনি কি প্ৰতিজ্ঞা কৰিলে কওকচোন, এনেকৈ তেওঁ অনুৰোধ কৰিবলৈ ধৰিলে। শিৱৰ যি প্ৰতিজ্ঞা আছিলে, এই কথা বাবা তুলসীয়ে দৰ্শাবলৈ এটা উদাহৰণ দিছে যে গাখীৰৰ সৈতে পানী সাধাৰণভাৱে সহজে বিক্ৰী হৈ গুচি যায়। কোনোবা এজন গাখীৰ বেপাৰীয়ে যেতিয়া গাখীৰত পানী মিহলি কৰি আনে, তেতিয়া সহজে আমি তাক ক্ৰয় কৰোঁ বা আমি কিনি লওঁ। তেতিয়া সহজে বস্তুখিনি বিক্ৰী হৈ যায়, য'ত ত'ত বিক্ৰী হৈ যায়। কিন্তু সেই গাখীৰ আৰু পানীৰ মাজত কেনেবাকৈ যদি টেঙা এটোপাল পৰিছে, টেঙেচি টেঙা কিবা পৰিছে, টেঙাৰ টোপাল পৰিছে, নেমুৰ টোপাল পৰিছে, তেতিয়া সেই দুধ কা দুধ পানী কা পানী, গাখীৰ ভাগে আৰু পানী ভাগে বেলেগ হৈ যায়। গতিকে এই কথাৰ উদাহৰণেৰে বাবা তুলসীয়ে আমাক বুজাইছে যে তেওঁলোকৰ বেলেগ হৈ যোৱাটো এটা জৰুৰী কথা। তেওঁলোকৰ মাজত সোমাই গৈছে নেমু পানীটো বা টেঙা কিবা সোমাই গৈছে। ভৱানী সতীয়ে অনুভৱ কৰিলে যে ক্ৰোধিত হৈছে মহাদেৱ, কিন্তু তেওঁ কথাটো খুলি কোৱা নাই আৰু তেওঁক অপৰাধটো স্পষ্টকৈ কৈ দিয়া নাই। অৱশ্যে সতীয়ে গম পাই গৈছে যে মোৰ নিশ্চয় ভুল হৈছে, ভুলৰ কাৰণে শিৱই প্ৰতিজ্ঞা লৈছে, নিশ্চয়কৈ মোৰ গুৰুতৰ ভুলেই হৈছে। কৈলাশলৈকে দুয়ো গ'ল। কৈলাশত গৈ শিৱই নিজৰ প্ৰতিজ্ঞাৰ কথা মনত পেলাই তেওঁ বটবৃক্ষৰ তলত পদ্মাসনত তেওঁ মগ্ন হৈ তেওঁ ধ্যানত বহিল। আৰু সেই ধ্যানত যেতিয়া শিৱ বহিল, তেতিয়া ভৱানী সতী কিন্তু বহুত দুখত তেওঁ থাকিবলগীয়া হ'ল। এটা দিন যেন তেওঁৰ এযুগ যেন অনুমান হ'ল। তেওঁ দিন নাযায় নোপোৱায়, কাৰণ শিৱই ধ্যানত মগ্ন হ'ল, তেওঁলৈ নাচায় বা তেওঁৰ সৈতে কথা বতৰা নাপাতে। শিৱই ধ্যানমগ্ন থকা অৱস্থাত ভৱানী সতী সদায় নতুন বিষয়লৈ তেওঁ অনুতাপ হ'বলৈ ধৰিলে। তেওঁ ভগৱান শ্ৰীৰামচন্দ্ৰক যি অপমানিত কৰিলে, সেই সম্পৰ্কে তেওঁ অনুতাপ হ'বলৈ ধৰিলে। আৰু
মহাদেৱে তেওঁৰ পতিয়ে যিখিনি কথা কৈছিলে সেইখিনি তেওঁ প্ৰথমতে স্বীকাৰ কৰি ল'ব খোজা নাছিলে, তেওঁ সত্য বুলি ভবা নাছিলে। গতিকে তেওঁ এক প্ৰকাৰে দুয়োজনকে তেওঁ অসন্মানিত কৰা হৈছে। তেতিয়া সতীয়ে এটা কথা তেওঁ ভগৱানক খাটিলে যে মোক কেনেকৈ আপোনালোকে জীয়াই ৰাখিছে, সেই প্ৰভু মোক কিয় জীয়াই ৰাখিছে, কাৰণ মোৰ মহাদেৱ, মোৰ পতি, মোৰ প্ৰেম ভাল পোৱা সকলো তেওঁ বিমুখ হৈছে, তেওঁ মোৰ ফালে তেওঁ মোক গুৰুত্ব নিদিয়া হৈছে, ইয়াৰ পিছতো কেনেকৈ জীয়াই ৰাখিছে। গতিকে মোৰ এই শৰীৰটো ত্যাগ কৰিবলৈ কিবা এটা উপায় কৰি দিয়ক, আৰু শিৱ যদি মোৰ সঁচাকৈয়ে মোৰ হয়, মোৰ পতি, তেওঁক মই পিছৰ জন্মতো তেওঁক মই বিচাৰিম। ভৱানী সতীৰ দিনবোৰ প্ৰায় নাযায় নোপোৱাই নিচিনা হ'বলৈ ধৰিলে। প্ৰায় 87,000 বছৰৰ পিছত, 87,000 বছৰৰ পিছত শিৱই ৰাম নাম স্মৰণ কৰিলে, আৰু তেতিয়া সতীয়ে গম পালে যে তেওঁৰ চকু মেল খাইছে, আৰু তেতিয়া শিৱই সতীক ওচৰলৈ মাতিলে, আসন দি তেতিয়া তেওঁক বহিবলৈ ক'লে। তাৰপিছতে শিৱই সতীৰ আগত হৰিৰ কথা, ভগৱানৰ কথা, জগতৰ স্বামী তেওঁৰ কথা, মায়াপতিৰ কথা তেওঁ ক'বলৈ ধৰিলে। আৰু সেই সময়তে ভৱানী সতী অৰ্থাৎ সতীৰ শিৱৰ পত্নী সতীৰ দেউতাক দক্ষক প্ৰজাপতিসকলৰ নেতা পাতে ব্ৰহ্মাই। আৰু সেই যি ক্ষমতা পালে, আৰু আমি সকলোৱে জানো ক্ষমতা পালে সকলো মানুহ অহংকাৰী হয়, এনেকুৱা মানুহ আজিলৈ জন্মই হোৱা নাই যি ক্ষমতা পালে অহংকাৰী নহয়। সতীয়ে তেতিয়া তেওঁ নিজৰ যিহেতু এই ভুলখিনিৰ কথা তেওঁ অনুতপ্ত হৈ আছিলে, গতিকে তেওঁ কোনো এটা কথা তেওঁ আগ ধৰি পেলাই তেওঁ শিৱৰ আগত কথা কোৱা নাছিলে। এইখিনি যেতিয়া হ'ল, তেওঁৰ দেউতাকে যেতিয়া প্ৰজাপতিসকলৰ নেতা হিচাপে তেওঁক ঘোষিত হ'ল, তেতিয়া লাহেকৈ সতীয়ে শিৱৰ আগত ব্যক্ত কৰিলে যে সেই প্ৰভু, সেই সৰ্বজ্ঞ, আপুনি যদি অনুমতি দিয়ে তেতিয়াহ'লে মই ঘৰলৈ এপাক গৈ আহিব খোজোঁ, মোৰ মনটো বৰ বেছি ভাল নহয়। সতীয়ে যেতিয়া শিৱৰ আগতে এই অনুৰোধ ৰাখিলে, তেতিয়া শিৱই ক'লে যে মোৰ ভাল লাগিছে, তুমি এই কথা যে মোক কৈছা মই ভাল পাইছোঁ, কিন্তু তোমাক মাতা নাই, এইখন বিনা নিমন্ত্ৰণে কোনো সভালৈ যোৱা উচিত নহয়, কাৰণ সেই সভালৈ যদি আমি যাওঁ তেতিয়াহ'লে আমাৰ নিজৰ মান সন্মান, মান মৰ্যাদা হানি হোৱাৰহে বেছি আশংকা থাকে, বা বেছি মান মৰ্যাদাহে হানি হয়। এইদৰে শিৱই তেওঁক বুজাবলৈ ধৰিলে। তেওঁ আৰু এটা কথা ক'লে যে অৱশ্যে এইটো সত্য যে আমি বন্ধুৰ ঘৰলৈ, স্বামীৰ ঘৰলৈ, বা পিতাৰ ঘৰলৈ, আৰু শিক্ষাগুৰুৰ ঘৰলৈ, এইবোৰ ঘৰলৈ যাবলৈ আমাক কিন্তু কোনো অনুমতি নালাগে। এইবোৰ ঘৰলৈ আমি বঢ়িয়াকৈ যাব পাৰোঁ, কোনো বিনা দ্বিধাই আমি যাব পাৰোঁ। কিন্তু এবাৰ যি ব্ৰহ্মাৰ সভাত তোমাৰ পিতা দক্ষ তেওঁ অপ্ৰসন্ন হ'ল, আৰু সেইদিন ধৰি মোৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই, তেওঁ মোক বেয়া পায়, সেইকাৰণে তেওঁ দক্ষ সকলো ছোৱালীক তেওঁ নিজৰ ছোৱালীখিনিক মাতিছে, কিন্তু মোৰ লগত বিৰোধ থকাৰ কাৰণে, মোৰ লগত জেদ থকাৰ কাৰণে তোমাক তেওঁ পাহৰিলে, গতিকে তুমি এই সভালৈ যোৱা ভাল নহ'ব। এইদৰে শিৱই সতীক বুজাইছে। বহু বুজনিৰ পিছতো সতীয়ে শিৱৰ কথা নামানিলে, আৰু তেওঁ যাবলৈ ইচ্ছা প্ৰকাশ কৰিলে। তেতিয়া শিৱই তেওঁৰ দূতসকলক পঠিয়াই সতীক লগত দি পঠিয়াই দিলে, আৰু সতী তেতিয়া দক্ষৰ ঘৰলৈ গ'ল। আৰু সতী যেতিয়া দক্ষৰ ঘৰত পালে, অৰ্থাৎ তেওঁৰ দেউতাকৰ ঘৰত পালে, কোনোৱে তেওঁক আগবঢ়াই নিনিলে, তেওঁক কোনোৱে সম্ভাষণ নজনালে, একমাত্ৰ মাকে আহি তেওঁক মাত দিলে। আৰু দক্ষ অৰ্থাৎ তেওঁৰ দেউতাকে বৰং খংহে উঠিলে, তেওঁ অহা দেখি তেওঁৰ গাত এক বেলেগ ধৰণৰ আচৰণ দেখিবলৈ পোৱা গ'ল। আৰু তেওঁ তেতিয়া অনুভৱ কৰিলে সতীয়ে যে হয়, মোৰ পতিয়ে অৰ্থাৎ মহাদেৱী যিখিনি কথা কৈছিলে সেইখিনি কথা আখৰে আখৰে ফলিয়ালে। তেওঁ তাত অসন্মানিত হ'ল, আৰু তেওঁ গৈ যেতিয়া সকলোবিলাক দেখিলে, যিবিলাক যজ্ঞ তেওঁলোকে পাতিছে তাত কিন্তু মহাদেৱৰ যজ্ঞভাগ তাত নেদেখিলে। তেতিয়া সতী বেছিকৈ তেওঁ লজ্জিত অনুভৱ কৰিলে। যি ত্ৰিপুৰ দৈত্যক বধ কৰিছিলে, কামদেৱক ভস্ম কৰিছিলে, সেইগৰাকী সৰ্বজ্ঞ সমস্ত জগতৰ আত্মা মহেশ্বৰক তেওঁলোকৰ পূজাত নাৰাখিলে। সেই দেখি সতী বেছিকৈ লজ্জিত হ'ল। তেওঁ লগে লগে তেওঁ ক্ষোভ জাৰিবলৈ তেওঁ সকলো ব্ৰাহ্মণৰ আগত তেওঁ গৰজি উঠিল, আৰু লগে লগে সতীয়ে কৈ উঠিল, সেই সভাসদ আৰু মুনিসকল যিসকলে ইয়াত মহাদেৱক নিন্দা কৰিছে বা শুনিছেও, সেই সকলোৱেই অতি শীঘ্ৰে তাৰ ফল পাব, আৰু মোৰ পিতা দক্ষয়ো তাৰ ফল পাব, বা তাৰ অনুতাপ তেওঁ কৰিব লাগিব। এই বুলি কৈ সতীয়ে যজ্ঞৰ কাৰণে যিবিলাক অগ্নি তাত দিয়া হৈছিলে, সেই অগ্নিতে জাপ দি সতী তাতে নিজেই আত্মহত্যা কৰিলে। এই খবৰ পাই যিসকল শিৱৰ অনুচৰ আছিলে তেওঁলোকে গোটেই হাল্লা লগাই দিলে, হাল্লা লগাই এইবিলাক গোটেই সভা ভংগ কৰিলে। আৰু মহাদেৱে যেতিয়া কথাটো গম পালে, তেওঁ তাৰ পৰা বীৰভদ্ৰক আকৌ তেওঁ পঠিয়াই দিলে, আৰু বীৰভদ্ৰই গৈ তাত যিসকল আছিলে সকলোকে তেওঁ উচিত শাস্তি দিলে। এই কথা সকলোৰে জ্ঞাত। আৰু সতীয়ে যেতিয়া মৃত্যুবৰণ কৰিছিলে, তেওঁ ভগৱান হৰিক তেওঁ এটা কথাই তেওঁ ধ্যান কৰিছিলে যে মই যেন জনমে জনমে শিৱৰ চৰণত থাকিব পাৰোঁ, তেওঁৰ পত্নী হিচাপে মই থাকিব পাৰোঁ, এই কথা তেওঁ আবেদন ৰাখিছিলে। আৰু এই কথাটো যেতিয়া ভৱানী সতীয়ে ক'লে, তাৰপিছতে তেওঁ জন্ম লাভ কৰিলে হিমালয়ৰ ঘৰত পাৰ্বতী হিচাপে, আৰু এইদৰে পাৰ্বতীৰ জন্ম হৈছিলে। ভৱানী সতী দক্ষৰ ছোৱালী, তেওঁ
এটা ভুলৰ কাৰণে সকলো সলনি হৈ গৈছিলে। শ্ৰীৰামচন্দ্ৰক তেওঁ অসন্মানিত কৰাৰ দৰেই হৈছিলে, কাৰণ ৰামচন্দ্ৰ সীতাক লৈ যোৱাৰ পিছতে তেওঁ সীতাৰ ৰূপ ধাৰণ কৰি প্ৰমাণ কৰি চাবলৈ গৈছিলে যে তেওঁ ভগৱান হয় নে নহয়, তেওঁ জগতপতি হয় নে নহয়, তেওঁ স্বামী জগতৰ স্বামী হয় নে নহয়, তেওঁ মায়াপতি হয় নে নহয়। তেওঁ গৈছিলে কি কাৰণে? তেওঁ শিৱই কৈছিলে যে এইজনেই জগতৰ পতি, যাৰ কথা আমাক অগস্ত্য মুনিয়ে কৈছিলে, যিজন ভগৱানৰ কথা, যিজনক মই দৰ্শন পাবলৈ ইচ্ছা কৰি আছিলোঁ, সেইজনে যে এইজন হয়, তেওঁ কৈ দিয়াৰ পাছতো এই কথা বিশ্বাস কৰা নাছিলে ভৱানী সতীয়ে। সেই কথাটো গৈ গৈ ভৱানী সতীৰ যি এটা ভুলৰ কাৰণে শিৱই প্ৰতিজ্ঞা কৰিছিলে যে তেওঁলোকৰ মাজত বিচ্ছেদ হোৱাটো অনিবাৰ্য, বিচ্ছেদ হ'ব লাগিব, নহ'লে এইটো পাপ হ'ব। মই পবিত্ৰ কাৰণেই যে মই সতীৰ লগত থাকিম এই কথা নহয়, তেওঁ এইটো অনিবাৰ্য আছিলে, তেওঁ প্ৰতিজ্ঞা ইতিমধ্যে কৰিছিলে। আৰু সতী গৈ ভস্ম হ'ল নিজৰ পিতৃ দক্ষৰ ঘৰত, কাৰণ তেওঁ নিজৰ পতি অপমানিত হোৱাটো তেওঁ সহ্য কৰিব পৰা নাছিলে, আৰু এইদৰে গৈ পাৰ্বতীৰ জন্ম হ'ল। গতিকে ভগৱান শ্ৰীৰামচন্দ্ৰ কোন, এই সম্পৰ্কে নিশ্চয় আপোনালোকৰ মনত এতিয়া অলপমান অনুভৱ হৈছে। যি জগতৰ পতি অৱতাৰী পুৰুষ, সেইজন স্বয়ং বিষ্ণু অৱতাৰ। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ থাকিল, আৰু বিভিন্ন বিষয় লৈ আমি কথা পাতিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।